5টা বজাত শেষ হৈছে আৰু তাৰ পিছত 144 লাগি যায় আৰু নিৰ্বাচন প্ৰচাৰ হোৱাৰ পিছত তেনেকুৱা হাজাৰৰ সংখ্যাত মানুহ গেদাৰিং হোৱাটো এটো ভায়োলেশন অফ কোড অফ কন্ডাক্ট এই কাৰণে কালি যেটো বাইদেউৰ ঘৰত যেটো দেখিবলৈ পালো টিভিত বা বিভিন্ন জনৰ পৰা যি সোৰ্সৰ পৰা গম পালো এটো অলপ দুৰ্ভাগ্যজনক কথা কাৰণ বাইদেউৱে নিজে এজন খুব পুৰণি এজন পলিটিশিয়ান হয় আৰু তেখেতে সব কথাই বুজি পায় তো ইয়াৰ পিছত কালি যেটো ঘটনা এই ঘটনাত বহুত সন্দেহৰ আৱৰ্ত থাকে কি নিৰ্বাচন প্ৰচাৰ শেষ হোৱাৰ পিছত ইমান হাজাৰৰ সংখ্যক মানুহ কিয় তেখেতৰ ঘৰলৈ আহিছে তো এই কাৰণে যে এই ঘটনাটো আমাৰ গণতন্ত্ৰৰ প্ৰতি এটা ভাবুকি বুলি মই ভাবো আমি গণতন্ত্ৰটো সন্মান কৰিব লাগিব আৰু পিপলছ মেন্ডেটটো আমি এটো মানে ম্যানিপুলেশন কৰিব নালাগে যদি কোনবাই পিপলছ মেন্ডেটটো ম্যানিপুলেশন কৰি ল'ব বিচাৰিছে by any means it is not only violation of code of conduct মানে হিটো ডেমোক্ৰেসিৰ প্ৰতিও ইটো এটা ভাবুকিৰ নিচিনা হয় তো সেই কাৰণে কালিৰ ঘটনাটো আমি গৰিহণা দিছো আৰু ইলেকশন কমিশনক ইটো আমি অৱগত কৰাম ই এনেকৈ কেনেকৈ হ'ব পাৰে ইয়াৰ ওপৰত ইলেকশন কমিশনে একশন ল'ব লাগে ইটো আমি বিচাৰো কাৰণ আজি তেখেতৰ ঘৰত হাজাৰ মানুহ জমা হৈছে কোনবা বেলেগৰ মানুহ ঘৰত যদি তেনেকৈ 100 জমা হয় তেনেহলে তেখেত সকলে আৰু বেছি ষ্ট্ৰংলি কমপ্লেইন কৰিলেহেঁতেন তো সেই কাৰণে আজি তেখেতে সমতাৰ ব্যৱহাৰ কৰি এতিয়াতো তেখেতে এজন প্ৰাৰ্থীহে কিন্তু তেখেতে এতিয়া মন্ত্ৰীও নহয় কিন্তু সমতাৰ ব্যৱহাৰ কৰি তেনেকা কৰাটো অতি দুৰ্ভাগ্যজনক কথা আৰু মই প্ৰশাসনক আৰু ইলেকশন কমিশনক আহ্বান কৰিছো তেনেকুৱা কোনো এটা ভায়োলেশন কৰাৰ সুযোগটো কাকো দিব নালাগে মডেল কোড অফ কন্ডাক্ট বা ইলেকশন ৰুল বিলাক স্ট্ৰিক্টলি ফলো হ'ব লাগে হিটো আমি বিচাৰো আৰু কোকৰাঝাৰত দশকৰ পৰা দশক ধৰি বহুত ভায়োলেন্স হল হিংসা হল কেতিয়াবা গান পইণ্টত নিৰ্বাচন হৈছে কেতিয়াবা বাহুবল আৰু ধনবল ব্যৱহাৰ কৰি নিৰ্বাচন হৈছে এইবাৰ প্ৰথমবাৰ আমি বিচাৰিছো নিকা আৰু স্বচ্ছ এটা ভোটিং হ'ব লাগে আৰু ৰাইজে সুস্থ গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া মাজেৰে গৈ এটা সুস্থ এটা চৰকাৰ পাব লাগে আৰু সেই কাৰণে মই পুনৰ আহ্বান কৰিছো প্ৰশাসন আৰু ইলেকশন কমিশনে এই কথাটো যাহতে নজৰত ৰাখে বহুত বেছি ভায়োলেন্স কেতিয়াবা হোৱা নাই যদিও বহুত সময়ত কোকৰাঝাৰত ফ্ৰী এণ্ড ফেয়াৰ ইলেকশন হোৱা নাই ইয়াত সদায় এটা ডমিনেশনত সদায় এটা ভাবুকিৰ মাজত থাকি ৰাইজে ভোট দিব লগা হৈছে আৰু ইভেন নিজৰ মনোপ্ৰত কোনবা প্ৰাৰ্থীকো ভোট দিব পৰা নাই বহুত সময়ত তেনেকুৱা বহুত এক্সাম্পল আছে তো সেই কাৰণে মই ভাবো কি তেনেকুৱা পৰিস্থিতিটো এতিয়াও 100% খাম কাটা নাই কিন্তু এইবাৰ ইউপিপিএল বিজেপি আৰু বাকি প্ৰাৰ্থীবিলাক যেটো আছে বাকি দলবিলাকে আমি সবে সজাগ ৰাইজে সজাগ গতিকে এনেকা সময়ত কোনোবা চেষ্টা কৰিলেও ইয়াত এটা ভাবুকি আনিব পাৰিব এনেকা আমি দেখা নাই তো এই সময়ত আমি কাৰো প্ৰতি বেলেগ কথা ক'ব বিচাৰা নাই মই প্ৰশাসনকে কৈছো যে এই ক্ষেত্ৰত নজৰ দিব লাগে কোনো ভায়োলেন্স যাতে নহয় হিংসা যাতে নহয় নিৰ্ভীকভাৱে সকলো যাতে নাগৰিকে নিজৰ ভোটটো দিব পাৰে এই পৰিৱেশটো ৰাখাৰ কাৰণে মই চৰকাৰী প্ৰশাসনক আহ্বান কৰিছো নতুন ভোটাৰ আহিব আগৰ পুৰণি ভোটাৰটো আছে বহুত সময়ত আমি দেখো কি ভোট দিয়াটো নেগলেক্ট কৰে ইয়াৰ কাৰণে কবাত কেতিয়াবা 50% 60% তেনেকৈ ভোটিং হয় আমাৰ দেশখন আমাৰ গণতন্ত্ৰটো শক্তিশালী কৰাৰ স্বাৰ্থত প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ বহুমূলীয়া ভোটটো দিব লাগে ভোট দিয়া মানে আপুনি নিজৰ নাগৰিকত্ব অধিকাৰটো আপুনি সাব্যস্ত কৰা আৰু দেশত বা ৰাজ্যত এখন সুস্থ চৰকাৰ সবল চৰকাৰ কৰাত আপুনি সহায় কৰা তো এই কাৰণে নিজৰ ভোটটো যাতে সকলো দিয়ে ভোট দিয়াত যাতে নেগলেক্ট নকৰে এটো জাতি ধৰ্মৰ কথা নাই ইয়াত মানে কোনো ভেদাভেদৰ কথা নাই সকলো জাতি ধৰ্ম বাকি ৰাইজে সকলোৱে ওলাই আহি যাতে নিজৰ ভোট দান কৰে মই হিটো আহ্বান কৰিছো আৰু সবে চিন্তা চৰ্চা কৰাৰ মাজেৰে এই ভোটদান কৰাটো ভাল কাৰণ আমি এনেকুৱা ব্যক্তিবিলাকক দিব লাগিব যি ব্যক্তিবিলাকে সমাজৰ কাম কৰিব আপুনি দল কিবা হ'ব পাৰে কিবা বেলেগ মানে আইডিঅলজিৰ হ'ব পাৰে কিন্তু আমি চাব লাগে কি ভাল প্ৰাৰ্থী সকলক ভাল আইডিঅলজি থকা মানুহবিলাকক জিকাই ফলাই এটা সুস্থ গণতান্ত্ৰিক বাতাবৰণ সৃষ্টি কৰাৰ লগতে ভাল এখন চৰকাৰ গঠন কৰিব লাগে মই হিটো সকলোৰ প্ৰতি আহ্বান জনাইছো